আই লাভ ইউ। নমস্কাৰ অসম, পুনৰ এটা নতুন ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। বৰ্তমান আমি আহিছোঁ লাভদাংগুৰিৰ মানাছৰ ওচৰত ৰাণীঘাট। তো ৰাইজ, আমাৰ পিছফালে আছে এইফালে মানাছ আৰু আমাৰ ফ্ৰণ্ট চাইডে আছে কলৰ বাগান। দেখি আছোঁ এইফালে আছে কিমান ডাঙৰ কলৰ বাগান, এইখন সম্পূৰ্ণ কলৰ বাগান আৰু এইফালে মানাছ। মানে ৰাইজ, আমাৰ সেইখিনিত ৰাস্তাটো অলপ বয়া আছিল, সেইকাৰণে গাড়ীৰ গোটেইকটাকে নামে দি মই গাড়ীখন লৈ আহিলোঁ। এতিয়া আমি যাই আছোঁ আৰু এইভাগে ৰাণীঘাট। আমি ৰাণীঘাট আহি পালোঁ। এইফালে ৰাণীঘাট, এইখিনিকে ৰাণীঘাট বুলি কয়। কিন্তু কি হ'ব, পানী বেছি, পাৰ হ'ব পৰা নাই। মেইন জেগাক লাগি আমি যাব পৰা নাই, এতিয়া ফাঁচি ৰৈলোঁ। আমাৰ গাড়ী ৰৈ গ'ল এতেয়ে। এনে নদীটো পাৰ হ'ব পাৰি বাৰু, এতিয়া পানী বেছি আছে। কি কৰে, সেইফালে আছে মহ, দেখি আছোঁ আপোনালোকক। আমাৰ ঠিক সন্মুখতে সেই মহ বাগান দি আছে। আৰু ৰাইজ, এইফালে এই যিটো নদী আছে, এই নদীটো আমি যিটো চাইডে আছোঁ সেইটো হৈছে বাক্সা ডিষ্ট্ৰিক্ট, আৰু নদীটোৰ সেইটো পাৰে কি ডিষ্ট্ৰিক্ট জানে না আপোনালোকে? চিৰাং ডিষ্ট্ৰিক্ট। আমি যিখিনি ঠাইত আছোঁ বৰ্তমান, এইখিনি মানাছৰে ঠাই। আমি মানাছৰ ভিতৰতে আছোঁ, কিন্তু গেটৰ হেৰি ব্যৱস্থা নাই, তাঁৰ কাটা আছে আৰু সৰু এখন তাঁৰ কাটা গৈছে, গেটো আছে, গতিকে সেয়াদি আহিব পাৰি। আৰু এইখিনি হৈছে পিকনিক প্লেচ। বৰ্তমানটো পিকনিকৰ ছিজন নহয়, ডিচেম্বৰ জানুৱাৰী মাহত পিকনিক খোৱা মানুহ ইয়াতে বহুত হয়। তো এইখিনিৰ নাম থৈছিল ৰাণীঘাট। ইফালে ফটোৰ পোজ দি আছে। ৰাইজ, এয়ে আছিল ৰাণীঘাট, যিটো আমি চালোঁ। দুৰ্ভাগ্য আমাৰ, পাৰ হ'ব নৰলোঁ, সিফালে যাব নৰলোঁ। কিন্তু ইয়াৰ পৰা আমি যাম এখন বাজাৰত, আৰু বাজাৰখনৰ এনেহেন আচৰিত নাম, যিটো শুনি আপোনালোকৰ মুখত হাঁহি আহিব লাগিব। তো ৰাইজ, আমি আহি পাইছোঁ সেই আচৰিত বাজাৰখন, যিখনৰ নাম হৈছে আই লাভ ইউ বাজাৰ। আমি আছোঁ আই লাভ ইউ বাজাৰত, আৰু এইবিধ বস্তু আপোনালোকে কি গম পায় না? এইবিধ হৈছে মিছা মাছ। আৰু ৰাইজ, এইটো লটি শাক বুলি কয়। ইফালে আছে এই শুকান মাছ, এতেও আছে। কি আছে? ব্ৰাহ্মী শাকো আছে, এইফালে ব্ৰাহ্মী শাক। আৰু এইখন হৈছে মাছৰ বজাৰ। এইফালে বিভিন্ন ধৰণৰ ইয়াতে মাছ আছে, লোকেল মাছ ইয়াতে বেছিকৈ আছে। গতিকে কোনোবা লোকেল মাছ মাৰিলে কিন্তু আই লাভ ইউ বাজাৰত আহিব। আৰু যিখন বাজাৰত বিশেষকৈ আমাৰ লোকেল শাক পাচলিয়ে পোৱা যায়, আৰু এতিয়া লোকেল মাছো বেছিকৈ ওলায়। আৰু ইয়াতে বেছিভাগ মাইকী মানুহে বিক্ৰী কৰি আছে, চাওকচোন। ব্ৰাহ্মী শাক কিমানকে? 10 টকা মুঠা। ৰাইজ, ব্ৰাহ্মী শাক ল'ম, মই একো বস্তু মনত নাথাকা আজি, গতিকে খাব লাগিব। ল'ব লাগিব এইবাৰ, আমি কচু ল'ম। আৰু এইফালে এই পাতা ৰাগ, আপোনালোকে কি বুলি কয় বা নাজনো, এই 20 টকা মুঠা। মুঠতে এতিয়া চব লোকেল বস্তু পায়। এই বাজাৰখনত লোকেল বস্তুৰ কাৰণে বিখ্যাত। খামৰু, বিলাহীৰ দৰে টেঙা। ৰাইজ, এইটো কিবা খামৰু বুলি কয়, এইটো বিলাহীৰ দৰে বস্তু। এইটো নাজানো বাৰু, আপোনালোকে কমেণ্টত জনাবচোন, এইটো আপোনালোকৰ ফালে কি বুলি কয়। ৰাইজ, এই বাজাৰখন মূলতঃ ইয়াতে হৈছে থলুৱা খাদ্যৰ, থলুৱা শাক পাচলি, থলুৱা মাছ ইয়াতে এভেইলেবল পাব।
ইখানে আছিল সেই আচৰিত নামৰ বাজাৰখন যিখনৰ নাম হৈছে আই লাভ ইউ বাজাৰ যিখনত ফুৰকি আমাৰ বহুত ভাল লাগিল কাৰণ এতে বিশেষকৈ মহিলা বিক্ৰেতা আৰু এৰে স্থানীয় মহিলা তেওঁ ঘৰৰে আলু কচু আনি ইয়াতে বিক্ৰী কৰি আছে সুখ মাছ বিক্ৰী কৰি আছে গতিকে ফুৰকি আমাৰ বহুত ভাল লাগিল দাম দৰেও ভাল লাগিল দুই এটা ক্লিপত আছে দাম দৰ আৰু আপোনালোকৰ এই ব্লগটো চাই কেনে লাগিল যদি ভাল লাগিল কমেণ্ট এটা কৰক আৰু আজিলৈকে মই ইমানতে এৰো